আজি আমি 5ৰ দ্বাৰা যিকোনো সংখ্যাক হৰণ কৰাৰ আটাইতকৈ সহজ টেকনিকটো শিকিম। আমি যিমান ডাঙৰ নাম্বাৰ নহওক কিয় 5ৰে তাক আটাইতকৈ সহজ পদ্ধতিৰে হৰণ কৰিব পাৰোঁ। আমি 5ৰে হৰণ কৰিবৰ কাৰণে যিকোনো এটা সংখ্যা ললো। ধৰা হল সংখ্যাটো জাস্ট ললেই হ'ল যিকোনো এটা 2 3 9 6 2। এই সংখ্যাটোক আমি 5ৰে হৰণ কৰিম আটাইতকৈ সহজ পদ্ধতিত। কোনো ধৰণৰ আমাক হৰণ কৰি থাকিব নালাগে, ইয়াতে ডাইৰেক্ট কৰিব পাৰিম। যেনেকে 2 3 9 6 2 ইয়াক আমি 5ৰে হৰণ কৰিব লাগে। ইয়াতে নিয়মটো কি হ'ব, টেকনিকটো আমাৰ যিটোৱে সংখ্যা থাকিব আমি তাৰ দুগুণ কৰি যাম। যেনেকে 2 আছে 2ৰ দুগুণ কৰিম 4, 6 আছে 6ৰ দুগুণ কৰিম 6 দুগুণ 12, 12ৰ 2 হাতে গ'ল 1, 1 এটা হাতে থাকিব। 9 আছে 9ৰ দুগুণ কৰিম 9 দুগুণ 18 আৰু সেই 1টো ইয়াতে যোগ কৰি দিম। 18 আৰু 1 19 হ'ব, 9টো লিখিম। আকৌ 1 থাকি গ'ল। 3 আছে 3ৰ দুগুণ 3 দুগুণ 6, 6 1 7 হ'ব। এতিয়া 2 আছে 2ৰ দুগুণ কৰিম 4 হ'ব। এইটো আমি হৰণ কৰিলো এনেকে। আৰু ইয়াতে কি হ'ব, যিকোনো এটা সংখ্যাৰ মানে শেষৰ পৰা এটা সংখ্যাৰ আগত দশমিক বহাব লাগিব। এনেকে আমি 5ৰ দ্বাৰা যিকোনো সংখ্যাৰ হৰণ কৰিব পাৰো। উদাহৰণস্বৰূপে আৰু এটা লওঁ, 2 নম্বৰ এটা লওঁ, 7 3 8 6 9 4। এই সংখ্যাটোক আমি 5ৰে হৰণ কৰো। যিকোনো সংখ্যাক হৰণ কৰিব পাৰি। আকৌ আগৰ দৰে 7 3 8 6 9 4 ডিভাইডেড বাই 5। ইয়াৰো দুগুণ কৰিলে হ'ল। 4 আছে 4ৰ দুগুণ কৰিলে 8 হ'ব। 9 আছে 9ৰ দুগুণ কৰিলে 18 হ'ব। 18 আৰু 8 1 এটা থাকিব আমাৰ। 6 আছে 6ৰ দুগুণ কৰিলে 12 আৰু 1টো যোগ কৰি দিম 13 হ'ব। 13ৰ 3 হাতে গ'ল 1। 8 আছে 8ৰ দুগুণ কৰিম 8 দুগুণ 16, 1 17, 17ৰ 7 হাতে গ'ল 1। 3 আছে 3ৰ দুগুণ 6 হ'ব, 1টো যোগ কৰি দিম 6 1 7 আৰু 7 আছে 7ৰ দুগুণ কৰি দিম 7 দুগুণ 14 আৰু কি কৰিম লাষ্টৰ পৰা এটা সংখ্যাৰ আগত দশমিক বহাই দিম। আমি আৰু এটা ট্ৰিক শিকিম, সেইটো হ'ল পূৰণৰ। 11ৰ লগত যিকোনো সংখ্যাৰ পূৰণ আমি অতি সহজতে কৰিব পাৰিম। এটা কুৱেশ্যন ললো নম্বৰ 1। ধৰা হ'ল নাম্বাৰটো ললো মই 3 8 2 4 5। ইয়াক 11 দি পূৰণ কৰিব লাগে বা 11ৰ সৈতে ইয়াৰ পূৰণ কৰিব লাগে। এইটো আটাইতকৈ সহজ। ইয়াক মাত্ৰ কি কৰিব লাগিব, ইয়াক যোগ কৰিব লাগিব। আমি নম্বৰটো ভালদৰে চাম। 3 8 2 4 5 আছে। শেষৰ নম্বৰটো আৰু প্ৰথম নম্বৰটো একে থাকিব। 5 আছে 5এ লিখিম। এতিয়া এইটো যোগ কৰি গৈ থাকিম। যেনেকে 4 তাৰপিছত আছে 5, এই দুটা যোগ কৰি দিম। 4 আৰু 5 যোগ কৰিলে কিমান হ'ব, 9। এতিয়া আকৌ এই 4টো 2ৰ লগত যোগ কৰি দিম। 4 + 2 হ'লে 6। আকৌ এই 2টো 8ৰ লগত যোগ কৰি দিম। 10 হ'ব, 0 1 থাকিব। 8 আৰু 3 যোগ কৰি দিম 11 হ'ব, 1 12 হ'ব। 12ৰ 2 হাতে গ'ল আকৌ 1। 3 আছে আৰু 1টো যোগ কৰি দিম 3 1 4। আৰু এটা উদাহৰণ লওঁ। ধৰা হ'ল যিকোনো নাম্বাৰ এটা ললে হ'ল, যিকোনো নিজে বনাই ল'ব পাৰি। ধৰা 9 4 3 8 2 7 4 ইনটু 11। কিন্তু এই টেকনিক বিলাক অনলি 11ৰ ক্ষেত্ৰতে হ'ব। আকৌ পূৰণ কৰিম আমি। আকৌ আগৰ ট্ৰিকটো ইউজ কৰিম। 4 আছে 4টো লিখিব লাগিব। এতিয়া এই দুটা যোগ কৰিম 4 + 7, এইটো হ'ব 11। 11ৰ 1 হাতে থাকি গ'ল 1। 7 আৰু 2 প্লাছ কৰি দিম, এইটো হ'ব 9 আৰু আগৰ 1টো যোগ কৰি দিম ইয়াতে। 9 + 1 10, 10ৰ 0 আকৌ 1 থাকি গ'ল। আকৌ এই দুটা যোগ কৰিম 2 আৰু 8, 2 8 10 আৰু 1 আছিল 11। 11ৰ 1 হাতে থাকি গ'ল 1। 8 আৰু 3 যোগ কৰি দিম। 8 3 11 হ'ব। আকৌ হাতে থাকা 1টো যোগ কৰি দিম 12 হ'ব। 12ৰ 2 হাতে গ'ল আকৌ 1। আকৌ এইটো যোগ কৰিম 4 3 7 আৰু 1টো যোগ কৰি দিলে হ'ব 8। 9 4 হ'ব 13। 13ৰ 3 হাতে গ'ল 1। 9 আৰু 1টো যোগ কৰি দিম, এইটো হৈ যাব 10। এনেদৰে আমি 5ৰ দ্বাৰা যিকোনো সংখ্যাৰ অতি সহজতে হৰণ কৰিব পাৰো আৰু 11ৰ দ্বাৰা যিকোনো সংখ্যাৰ আটাইতকৈ সহজ পদ্ধতিত পূৰণফল নিৰ্ণয় কৰিব পাৰো। Subscribe for more content.